হাই ফ্ৰেণ্ডছ, সঁচাকৈ আজি অসমত বহুত ভয়ংকৰ খবৰ। কিয়নো বৰ্তমান অসমত 16জনকৈ লোকৰ গাত কৰোণা আতংক হোৱা বুলি ধৰা পৰিছে। সঁচাকৈ ভাবিবলৈ গ'লে যোৱা এদিনত বহুত দ্ৰুতগতিত বৃদ্ধি পাইছে অসমত কৰোণা ভাইৰাছ। কিন্তু বেছি সংখ্যক লোক গোলাঘাট জিলাৰ বুলি ধৰা পৰিছে। সেয়ে ক'ব বিচাৰোঁ আপোনালোক সাৱধান হওক, বহুত সাৱধান হওক। আপোনালোকে জনাত যদি কোনোবা বিদেশৰ পৰা আহি মনে মনে যদি লুকাই আছে, সেইবোৰ আপোনালোকে যদি গম পায়, আপোনালোকে ততালিকে ফোন মাৰি চৰকাৰক জনাওক। 104 নম্বৰত কল কৰি, লাগিলে হিন্দুৱেই হওক তেখেত, লাগিলে মুছলমানেই হওক, যোনেই হওক। কিয়নো আপোনালোকে জানে এই ভাইৰাছটো এজনৰ পৰা গৈ হাজাৰজনৰ গাত বৃদ্ধি পাবগৈ পাৰে, আৰু তেতিয়া চিন্তা কৰিব অসমখন কিমান এটা ভয়ানক পৰিস্থিতি হ'বগৈ পাৰে। আৰু সেয়ে আপোনালোকে মই অনুৰোধ কৰিছোঁ আৰু বহুত সাৱধান হওক, লকডাউন মানি চলক আৰু অবাবত বাহিৰলৈ কেতিয়াও নোলাব। বেছি নকওঁ, ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই।